নমস্কাৰ বন্ধুসকল, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আই লাভ ট্ৰেভেল ব্লগ। আমি আজি গৈ আছো পানী চাবলৈ। মোৰ ঘৰত পানী হৈছে কাৰণে গৰু এটা ৰাস্তাত আনিব লগা হৈছে মানে আমি দাদুৰকো লগ পাই গলো ইয়াতে যাই আছো। এইবিলাক পানী আৰু ইয়াতে খুব পানী হৈছে। আমি যাই আছো আৰু জান কাষত পালোৱে আৰু উঠিব নিদিলাক আৰু মানুহবিলাক মাছ মাৰি আছে, ক'ব নালাগে। যাই আছো আৰু এইবিলাক পানী আমাৰ গাঁৱৰ পৰিস্থিতি এইবিলাক। আৰু ই পানী মাৰিব ধৰিছে, মোবাইলটো যদি পৰি যায় আৰু গেল সম্পত্তি গেল, গোটেই গেল। যাইছে গাড়ী ঢিলাই আনি আছে। চাওক গাঁৱৰ পৰিস্থিতি, আমাৰ গাঁৱত এইবিলাক ৰাস্তাৰ মাজত একঠো পানী। ইয়াৰ তাতে বা কিমানে পানী আছে যাবই নোৱাৰো। এয়াই আৰু আমাৰ গাঁৱৰ পৰিৱেশ। অসমৰ পানী বানপানী। মই অসম ৰক্ষা কৰি মই অসমেই ৰক্ষা কৰি দিলো। এইবিলাক গৈ আছে, এইবিলাক জাল চাই আছে। মাছ ইমানো নাই, কিন্তু আজি আহিছে মাছ। খালগিলা ফাই গৈছে না, সেইকাৰণে মাছ আহিছে। ভিডিঅ'টো বনোৱা নহয়, হাতে ভাগৰত হৈছে। ভাল লাগিছে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু আশীৰ্বাদ কৰি দিব যাতে আমি ভৱিষ্যতলৈকে আগুৱাই যাব পাৰোঁ।